নমস্কাৰ এনে খবৰৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো। এই মুহূৰ্তৰ ডাঙৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছো। এবাৰ ভাৰত এৰিব 6500 কোটিপতি লোকে। এবাৰ ভাৰত এৰিব 6500 কোটিপতি লোকে। ভাৰতৰ পৰা 6500 কোটিপতি লোকে এতিয়া ভাৰত এৰাৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কিয় 6500 কোটিপতি লোকে ভাৰত এৰিব, তাৰ কি কাৰণ আছে? সম্পূৰ্ণ কাৰণ আপোনালোকক জনাই দিয়াৰ চেষ্টা কৰিছো। এক প্ৰতিবেদনত প্ৰকাশ পাইছে এক ভয়াৱহ তথ্য, কিয়নো 6500 কোটিপতিয়ে এবাৰ ভাৰতবৰ্ষ এৰিব। ভাৰতত অসন্তুষ্ট হোৱা 6500 কোটিপতি লোকে এতিয়া ভাৰত এৰিব। এইবাৰ হাজাৰ হাজাৰ কোটিপতি ভাৰত এৰাৰ বাবে সাজু হৈছে। হেলেন প্ৰাইভেট মাইগ্ৰেশ্যন প্ৰতিবেদনত প্ৰকাশ পাইছে এই ভয়ংকৰ তথ্য। 2023ত 6500 কোটিপতি সাজু হৈছে এতিয়া ভাৰত এৰাৰ কাৰণে। এই বৰ্ষতেই 6500 কোটিপতি লোকে এতিয়া ভাৰত এৰিব। কোটিপতিয়ে নিজৰ দেশ এৰাৰ তালিকাৰ প্ৰথমত আছে চীন। আমি জনাই গৈছো পুনৰবাৰ সেই গুৰুত্বপূৰ্ণ খবৰটো, কিহৰ বাবে নিজৰ দেশ এৰি পলায়ন কৰে এই কোটিপতিয়ে, তাৰ এটা বিশেষ কাৰণো আছে। আৰু এই কাৰণত তেওঁলোকে 6500 কোটিপতি লোকে ভাৰত এৰিব। ভাৰতৰ কৰ আৰোপৰ জটিল প্ৰক্ৰিয়া সহ্য কৰিব নোৱাৰি পলায়ন কৰে এই কোটিপতি 6500 কোটিপতি লোকে, কিয়নো ভাৰতৰ কৰ আৰোপৰ জটিল প্ৰক্ৰিয়াৰ কাৰণে সহ্য কৰিব নোৱাৰিছে তেওঁলোকে। আৰু তাৰ পিছত 6500 কোটিপতি লোকে ভাৰত এৰাৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ভাৰতৰ পৰা পলায়ন কৰা কোটিপতিৰ পছন্দ হৈছে অষ্ট্ৰেলিয়া, ডুবাই, ছিংগাপুৰ। কৰ তাতে কম আছে আৰু ভাৰতবৰ্ষৰ এই কৰৰ বাবে তেওঁলোকে ভাৰত এৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যি দেশত কৰ আৰোপৰ বেছি জটিলতা নাই, সেই দেশত বাস কৰিবলৈ চেষ্টা কৰে ভাৰতীয় কোটিপতিয়ে। আৰু এতিয়া 6500 কোটিপতি লোকে এতিয়া ভাৰত এৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এক প্ৰতিবেদনত এই ভয়াৱহ তথ্য পোহৰলৈ আহিছে।